শ্ৰীমদ ভাগৱত গীতা অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ আৰু ইয়াৰ মূল সাৰাংশ হ'ল এনেকুৱা। শ্ৰীমদ ভাগৱত গীতা অষ্টম অধ্যায়টি অক্ষৰ ব্ৰহ্মযোগ নামেৰে জনাজাত। এই অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ 7টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিছে আৰু জীৱনৰ অন্তিম মুহূৰ্তৰ অৰ্থাৎ মৃত্যুৰ সময়ৰ গুৰুত্ব তথা পৰমগতি লাভৰ উপায় বৰ্ণনা কৰিছে। অধ্যায়ৰ মূল বিষয়বস্তুসমূহ হ'ল 1. অৰ্জুনৰ প্ৰশ্ন। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক এইকেইটা বিষয়ত প্ৰশ্ন কৰে। ব্ৰহ্ম কি, আধ্যাত্ম কি, কৰ্ম কি, অধিদৈৱ কি আৰু অধিভূত কাক বোলে। লগতে মৃত্যুৰ সময়ত সংযমী পুৰুষে আপোনাক কেনেকৈ স্মৰণ কৰিব পাৰে। তেতিয়া শ্ৰীকৃষ্ণই কৈছে অন্তিম সময়ৰ চিন্তাৰ গুৰুত্ব। ভগৱান শ্ৰীকৃষ্ণই উত্তৰত কয় যে জীৱনৰ অন্তিম মুহূৰ্তত অৰ্থাৎ প্ৰয়াণকালত মানুহে যি ভাৱকে স্মৰণ কৰি দেহ ত্যাগ কৰে তেওঁ সেই ভাৱকে অৰ্থাৎ তেনে যোনিয়েই লাভ কৰে। সেয়েহে যিজনে অন্তিম সময়ত কেৱল ভগৱানকে স্মৰণ কৰে তেওঁ ভগৱানৰ স্বৰূপকে লাভ কৰে অৰ্থাৎ মোক্ষ লাভ কৰে। 3 নম্বৰ হ'ল সততে স্মৰণৰ উপদেশ। যিহেতু অন্তিম মুহূৰ্তত ভগৱানক স্মৰণ কৰাটো অত্যন্ত কঠিন, সেয়েহে শ্ৰীকৃষ্ণই অৰ্জুনক উপদেশ দিছে যে তেওঁ যেন সদায় সৰ্বেষু কালেষু ভগৱানক স্মৰণ কৰে আৰু লগতে নিজৰ কৰ্তব্য অৰ্থাৎ যুদ্ধও কৰি যায়। মন আৰু বুদ্ধি ভগৱানত অৰ্পণ কৰিলে নিঃসন্দেহে তেওঁ ভগৱানকেই পাব। 4 নম্বৰ হ'ল অভ্যাস যোগ। ভগৱানে কৈছে যে আন কোনো কথালৈ মন নোযোৱাকৈ যিজনে অভ্যাস যোগৰ দ্বাৰা নিত্য নিৰন্তৰ পৰম পুৰুষ ভগৱানৰ ধ্যান কৰে তেওঁ সেই পৰমেশ্বৰকে লাভ কৰে। ওম এই একাক্ষৰ ব্ৰহ্মক উচ্চাৰণ কৰি ভগৱানক স্মৰণ কৰি যিজনে দেহত্যাগ কৰে তেওঁ পৰম গতি লাভ কৰে। 5 নম্বৰ হ'ল ব্ৰহ্মাৰ দিন ৰাতি অৰ্থাৎ সৃষ্টি আৰু প্ৰলয়। শ্ৰীকৃষ্ণই ব্ৰহ্মাৰ দিন আৰু ৰাতিৰ আধাৰত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু প্ৰলয়ৰ চক্ৰ বুজাইছে। ব্ৰহ্মাৰ দিনত সকলো জীৱ প্ৰকট হয় আৰু ৰাতি হ'লে সকলো অব্যক্ত প্ৰকৃতিত লীন যায়। এই সংসাৰখন ক্ষণস্থায়ী আৰু দুখৰ ঘৰ, দুখালয়ম অশাশ্বতম। 6 নম্বৰ হ'ল 2 প্ৰকাৰৰ গতি, শুক্ল আৰু কৃষ্ণ। এই অধ্যায়ত মৃত্যুৰ পিছত আত্মাৰ 2 প্ৰকাৰৰ গতিৰ বিষয়ে কোৱা হৈছে। শুক্ল গতি অৰ্থাৎ পোহৰৰ পথ আৰু কৃষ্ণ গতি অৰ্থাৎ আন্ধাৰৰ পথ। শুক্ল গতি যিসকল যোগীয়ে পোহৰ দিন, শুক্লপক্ষ আৰু উত্তৰায়ণৰ সময়ত দেহত্যাগ কৰে তেওঁলোকে ব্ৰহ্মক লাভ কৰে আৰু পুনৰ্জন্ম ল'ব নালাগে অৰ্থাৎ মোক্ষ বা মুক্তি লাভ কৰে। কৃষ্ণগতি যিসকল কৰ্মীয়ে ধোৱা, ৰাতি, কৃষ্ণপক্ষ আৰু দক্ষিণায়নৰ সময়ত দেহত্যাগ কৰে তেওঁলোকে চন্দ্ৰলোক অৰ্থাৎ স্বৰ্গ লাভ কৰে যদিও পুণ্য শেষ হ'লে পুনৰ জন্ম গ্ৰহণ কৰিবলগীয়া হয়। ভাগৱত গীতাৰ এই অধ্যায়ৰ সাৰাংশ হ'ল অষ্টম অধ্যায়ৰ মূল শিক্ষণ হ'ল মানুহে গোটেই জীৱন ভগৱানৰ স্মৰণ চিন্তনত নিজকে অভ্যস্ত কৰা উচিত বা ৰখা উচিত যাতে মৃত্যুৰ দৰে কঠিন সময়তো তেওঁৰ মন ভগৱানতে স্থিৰ হৈ থাকে। যিজনে এনে কৰিব পাৰে তেওঁ পূৰ্ণজন্মৰ চক্ৰৰ পৰা মুক্ত হৈ ভগৱানৰ চিৰন্তন ধাম অৰ্থাৎ পৰম গতি লাভ কৰে। ভক্তি আৰু অভ্যাসৰ যোগেৰে এই লক্ষ্যত উপনীত হোৱা সম্ভৱ।